সো নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আছাম। সো আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি ডিছকাছ কৰিম DW যোনটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট আৰু কাট অফ মাৰ্ক আৰু চিলেকশ্যন প্ৰচেছৰ ওপৰত। সো আপোনালোকে যদি নতুন হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো চাওক, ইয়াৰ যোনটো এক্সাম আছিলে, ইয়াৰ এক্সাম অলৰেডি হৈ গ'ল 8 তাৰিখ, 14 আৰু 15 ছেপ্টেম্বৰত ইয়াৰ এক্সাম অলৰেডি হৈ গ'ল, আপোনালোকে গমেই পায়। সো তাৰ পোষ্ট আছিল টোটেল 230টা। সো ইয়াৰ পোষ্টসমূহ হ'ল গ্ৰেড 4 আপোনালোকৰ পিয়ন আৰু নাইট চকীদাৰ আছিলে, আৰু ইয়াৰ এক্সাম হৈ গ'ল আপোনালোকৰ 15 তাৰিখে হৈ গ'ল। আৰু গ্ৰেড 3 আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট 8 তাৰিখ আৰু জুনিয়ৰ এছিষ্টেণ্ট 2 তাৰিখ 8 তাৰিখ হৈ গ'ল, আৰু কম্পিউটাৰ আপোনালোকৰ 14 তাৰিখে হৈ গ'ল, আৰু ষ্টেটিকেল এছিষ্টেণ্টৰ 15 তাৰিখে হৈ গ'ল। চ' চাওক ইয়াৰ চিলেকশ্যন প্ৰচেছটো। ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ যোনটো ৰিটেন এক্সাম হৈ গ'ল সেইটো আপোনালোকৰ 100 মাৰ্কৰ হ'ল। চ' চাওক, ইয়াত কথা এটা হ'ল, ইয়াৰ আগতো মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ ইয়াৰ ওপৰত, বাট তাত কিছুমানে কৈছে যে আপোনালোকৰ 50 মাৰ্কৰ কুৱেশ্যন। চ' চাওক, ইয়াত আপোনালোকৰ কুৱেশ্যন আছিলে 50টা। ইচ কুৱেশ্যন 2 মাৰ্ক আছিলে, মানে এটা কুৱেশ্যনত 2 মাৰ্ককৈ আছিলে। চ' আপোনালোকৰ 100 মাৰ্ক হৈ গ'ল। চ' ইয়াত আপোনালোকৰ ফাৰ্ষ্টটো যেতিয়া গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ এইটো যেতিয়া আপোনালোকৰ ৰিটেন এক্সাম কোৱালিফাই হ'ব, তো তাৰপাছত আৰু এটা টেষ্ট হ'ব, সেইটো আপোনালোকৰ হ'ব লেংগুৱেজ স্কিল টেষ্ট হ'ব। তাত আপোনালোকৰ ইংলিছ আৰু আছামিছৰ স্কিল টেষ্ট হ'ব। চ' তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব গ্ৰেড 4ৰ কাৰণে। চ' তাৰপাছত চাওক, যোনটো গ্ৰেড 3 আছিলে তাৰ কাৰণে যেতিয়া আপোনালোকে 100 মাৰ্কৰ যোনটো ৰিটেন এক্সাম সেইটো কোৱালিফাই হ'ব, চ' তাৰপাছত আপোনালোকে লেংগুৱেজ টেষ্ট দিব লাগিব 30 মাৰ্কৰ। চ' ইয়াৰ আছামিছ আৰু ইংলিছত। চ' তাৰপিছত আপোনালোকে যেতিয়া সেইটো কোৱালিফাই হ'ব, লেংগুৱেজ টেষ্ট কোৱালিফাই হ'ব, তাৰপিছত আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব 20 মাৰ্কৰ কাৰণে। তো যেতিয়া আপোনালোকে এইখিনি কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। চ' ইয়াত চাওক, এতিয়া কাট অফ মাৰ্ক হৈ গ'ল। কাট অফ মাৰ্কটো আপোনালোকক মই দেখাই দিছোঁ কেনেকুৱা ধৰণৰ কাট অফ মাৰ্ক হ'ব। সকলো কাষ্টৰ কাৰণে OBC, জেনেৰেল, SC, ST সকলোখিনি মই কৈ দিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাওক। চ' হৈ গ'ল ইয়াৰ যোনটো কাট অফ মাৰ্ক সেইটো চাওক আপোনালোকে। আপোনালোকৰ এইটো মই আগৰ এক্সামবিলাকৰ চাই ইয়াত বনোৱা হৈছে এইটো। তো জেনেৰেলৰ আপোনালোকৰ আগৰ আছিলে 70 আছিলে। চ' আৰু SC আছিলে আপোনালোকৰ 60, আৰু ST আছিলে 55, আৰু OBC আছিলে 65। চ' চাওক, আগত পোষ্টত আপোনালোকৰ আগৰ যোনটো এক্সাম হৈছিলে 2018, তো তাত পোষ্ট বেছি আছিলে। চ' এইবাৰ যোনটো এক্সামত পোষ্ট কম আছে। চ' আপোনালোকে যেতিয়া পোষ্ট কম থাকে, তো তেতিয়া আপোনালোকৰ কাট অফ মাৰ্কটো বাঢ়ি গুচি যায়। কাৰণ অসম ভিত্তিত যেতিয়া এক্সাম এটা হ'লে মানে আপোনালোকৰ এটা পোষ্টত বহু কেণ্ডিডেটে এপ্লাই কৰি দিয়ে। চ' ধৰি লওক এটা পোষ্টতে 10,000 কেণ্ডিডেটে এপ্লাই কৰি দিয়ে। চ' আপোনালোকে গমেই পাইছে, এটা কেণ্ডিডেট যেতিয়া 10,000 এপ্লাই কৰি দিয়ে, ৰিটেন এক্সামততো আপোনালোকৰ 5,000 কোৱালিফাই হৈ যায় ধৰি লওক। চ' 5,000 কোৱালিফাই হ'লে মানে তো সেইটো পদৰ কাৰণে বহুতে নেক্সট ইণ্টাৰভিউ দিবলৈ আহি যায়। চ' তাৰ কাৰণে আপোনালোকৰ যোনটো কাট অফ মাৰ্ক হয়